আজিৰ সময়ত বহুত শিক্ষিত মানুহো কেতিয়াবা ভুল কৰে। আমি ভাবো যে এইজন মানুহ বহুত শিক্ষা দীক্ষা লৈছে, বহুত ডিগ্ৰীধাৰী হৈ ভুল কৰিব নোৱাৰে। যেতিয়া আমাৰ মানৱ চিন্তাৰে আমি এটা সময়ত এটা লেভেলত এটা লিমিটত সীমিত হৈ থাকো, তাৰ পৰা আগুৱাই নিবৰ কাৰণে আমি ধৰ্ম আৰু ভগৱানৰ আশ্ৰয় ল'ব লগা হয়। সেইকাৰণে আজিৰ সময়ত মই এটাই কথা উপলব্ধি কৰি আহিছো, আমি যিমানে ধন সংগ্ৰহ নকৰে কিয়, যিমানে বিদ্যা অৰ্জন নকৰে কিয়, এটা পাৰ্টত আমাৰ জীৱনত আধ্যাত্মিকতাটো আমাৰ জীৱনৰ এটা অংশ হ'ব লাগে। মই চেষ্টা কৰো ভগৱানক সদায় প্ৰাৰ্থনা কৰিবলৈ কি দিনটোৰ ভিতৰত মোক যাতে ভগৱানে কেতিয়াও বেয়া কথা ক'বলৈ, বেয়া চিন্তা কৰিবলৈ মোক পাৰমিশন নিদিয়ে। সেইটোৱে মোৰ জীৱনৰ কাৰণে এটা সদায় মই প্ৰত্যাহ্বান হিচাপে ৰাতিপুৱাৰ পৰা গধূলিলৈকে লওঁ। কাৰণ আমি কেতিয়াবা ভুল এটা কথা যদি কওঁ, বেয়া চিন্তা যদি অলপ ৰাখো, এইটো বেলেগৰ কাৰণে ক্ষতি হয়। আৰু আজি আমি দেখিছো যে বিশ্বত যুদ্ধ হৈ আছে, বিভিন্ন অঞ্চলত যুদ্ধ হৈ আছে। যোৱা শতিকাত যি দেশবিলাক বন্ধু আছিলে, এই শতিকাত যুদ্ধ কৰিছে। যোৱা শতিকাত কোনোবা শত্ৰু আছিলে, এই শতিকাত ইহঁতে আকৌ বন্ধু হৈছে। কিন্তু বহুত মানুহে ভাবি পোৱা নাই কিয় শত্ৰু হয়, কিয় বন্ধু হয়। মই দেশৰ কথা কৈছো, সেইটো ব্যক্তিগত জীৱনতো হয়, সামাজিক জীৱনৰো হয়। আমি বহুত চেষ্টা কৰো কাৰো লগত কাজিয়া নকৰো, কাৰো প্ৰতি বেয়া চিন্তা নকৰো, বেয়া ভাৱ নাৰাখো, হৃদয়টো সদায় পবিত্ৰ কৰি চলিম ৰাতিপুৱাৰ পৰা গধূলিলৈকে। তথাপিতো সদায় আমাৰ তাত ইয়াৰ এটা প্ৰত্যাহ্বান আহে। সেইকাৰণে এটা কথা এটা মানুহে কৈছে যে লাই comes 1,000 times, but we have to ensure not through me. ভুল কথা, মিছা কথা, বেয়া চিন্তাবিলাক হাজাৰবাৰ আহিব। আমিহে ঠিক কৰিব লাগে যে এইটো মোৰ দ্বাৰা যাহাতে নহয়। আৰু সেইটো ঠিক কেনেকে কৰিব, এই কথাটো কিতাপত লিখা নাই। এই কথাবিলাক ফিজিক্স কেমেষ্ট্ৰি বিলাক পঢ়ি পোৱা নাই। ইয়াৰ কাৰণে লাগিব ধৰ্ম চৰ্চা। কোনোবা মন্দিৰত গৈ, কোনোবা এটা ধৰ্মীয় অনুষ্ঠানত গৈ, কোনোবা এটা আধ্যাত্মিক চৰ্চা, যিটো কোৱা হয় যে আমাৰ বেলেগ বেলেগ ধৰ্মৰ মানুহবিলাকে কয় যিটো নেকি সৎ সংগ বুলি কয়, এইটো এই চৰ্চাবিলাক কৰিবলৈ দৰকাৰ হয়। সেই কাৰণে আজি মই বিশেষভাৱে বিটিআৰ অঞ্চলত থকা যিসকল ব্ৰাহ্মণ পৰিয়াল আছে, যিসকল আমাৰ ব্ৰাহ্মণসকল আছে, সেই সকলৰ অনাগত দিনত জীৱনটো ভালকে চলি যায় আৰু সদায় বিভিন্ন পৰিয়ালৰ, বিভিন্ন সমাজৰ ভাল ভাবি পূজা অৰ্চনা কৰাত নেতৃত্ব দিয়ে। আপোনালোকৰো যাতে জীৱন সদায় ভালে থাকে, ইয়াৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছো। বহুতখিনি কিবা কিবি কৰিব নোৱাৰিলেও চেষ্টা কৰি আছো। মই নেতৃত্বৰ লগত আকৌ কথা পাতিম যে আমাৰ বিটিআৰ অঞ্চলৰ ব্ৰাহ্মণসকলক কেনেকৈ আমি চৰকাৰীভাৱে সহায় কৰিব পাৰো। সেইদিনা এটা সৰু কথা এটা মোক অনুৰোধ কৰিছে, কিন্তু আমাৰ নেতাসকলৰ কাৰণে এইটোৱে ডাঙৰ কথা যে এই মন্দিৰটো নিৰ্মাণ কৰিব পৰা নাই, ভালকৈ 10 লাখ টকা বিচাৰিছে। কিন্তু আজি আহি মই নিজে দেখা পাইছো যে এইটো 10 লাখ টকাত যেনেকৈ বিচাৰিছে তেনেকা নহব। গতিকে আপোনালোকে এই 10 লাখটো খৰচ কৰাৰ পিছত আকৌ 10 লাখ টকা ইয়াতে দিয়া হ'ব, যাতে ভালকৈ অন্তত এটা মন্দিৰ আপোনালোকে ভালকে নিৰ্মাণ কৰি ল'ব পাৰে। আৰু সেই মন্দিৰত সদায় ৰাতিপুৱাৰ পৰা গধূলিলৈকে আমাৰ ভক্তসকলে আহি নিজৰ মনৰ যিবিলাক কামনা, মনৰ যিটো ইচ্ছা, সেইবিলাক যাতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব পাৰে, মই সেইটো আশা ৰাখিছো। মই দীঘলীয়া কথা ক'ব বিচৰা নাই, কাৰণ কথা আপোনালোকৰ পৰাহে শুনিব লাগে। আজি চবে কয় কলিযুগ, ইয়াত যিসকলে হৰিৰ নাম নলয়, ভগৱানৰ ওচৰত নাযায়, সেইসকলৰ প্ৰত্যেকটো খোজতে বিপদ হয়। তো সেইকাৰণে আমি সদায় ভগৱানৰ নাম ল'ব লাগে, ঈশ্বৰৰ নাম ল'ব লাগে। আৰু কীৰ্তনতো কৈছে
যে